Hi guys, এয়া মই বিহুতলিত আছো। ইয়াতে এওঁলোকে বিহু পাতিছে। কুকুৰে মুটা দৌলটো মই আগতে দেখুৱাইছো। আগৰ ভিডিঅ'ত পাব আমাৰ ঠাইত। গতিকে মই ইয়া কেনেকৈ সজাইছে দেখুৱাই দিছো এইবিলাক ঠাইখিনি। আৰু ইফালে কাম কৰিয়ে আছে ল'ৰাবিলাকে যিবিলাকে পাতিছে। আৰু এই আটাইখিনি মই দেখুৱাই দিছোঁ। আমাৰ ইয়াতে উত্তৰ কবেইচুবাত এয়া দৌল হৈছে কুকুৰে মুটা দৌল নামেৰে নামাকৃত। এয়া বাঁহ দুডাল পুতি পেলাই মগৰটো এনেকৈ উঠাই দি বান্ধি দিছে আৰু তলত দেখুৱাই দিছোঁ ভিটিটো। বহুত ডাঙৰ নহয়, এনেকৈ বন্তি জ্বলাই দিছে। আৰু পিছফালে এয়া দহভুইৰ পথাৰখন দেখুৱাই দিছোঁ। আৰু একদম ওচৰতে ৰাজহুৱা গোসাঁই ঘৰটো আছে। এয়া নামঘৰৰ মূল মন্দিৰটো পুনৰ নিৰ্মাণ কাৰ্য চলি আছে। দেখিছে নহয় ৱাল গাঁঠি থকা। আৰু ইফালে খেতি পথাৰত যে খুব ধুনীয়া খেতি হয় আৰু বাৰিষা দিনত মাছ খুব পোৱা যায়। দৌলৰ উপৰিও বিহু এওঁলোকে পাতিছে ইয়াতে। মই চাব যাম আৰু আপোনালোকক দেখুৱাম। আমন্ত্ৰিত ভদ্ৰলোক বহাৰ কাৰণে তেওঁলোকে ঠিক কৰি আছে। আমাৰ ইয়াতে মই কৈছোঁ দৌলৰ কথা। গতিকে দৌলৰ লগত সংগতি ৰাখি এওঁলোকে বিহু পাতি আহিছে বহুত বছৰ ধৰি। কিমান বছৰ হৈছে? আমাৰ 33 বছৰ। কবেইচুবা 7 ষ্টাৰ ক্লাবৰ 33 বছৰ বিহু। আৰু এইবাৰ মানে বতৰ বেয়া যদিও পাতিছে, সুন্দৰকৈ আহিছে বিহুৱতীবিলাক নহয়? হয় হয়। ক'ৰ পৰা দল মাতিছে? চিপাঝাৰৰ পৰা আহিছে আৰু এনেকৈ আহিছে। ওদালগুৰি আহিছে ন? আৰু মঙলদৈ আহিছে। মঙলদৈ আহিছে, মঙলদৈ আছে, হাজৰিকাপাৰা আছে। পাপা আৰু কেইটা দল মাতিছে? আমাৰ টোটেল 8টা দল আহিব প্ৰদৰ্শন কৰিব। ঠিক আছে, ধন্যবাদ। ইয়াতে দোকানো বহিছে। মাইনাজনীয়ে বাবুল ফুলাই আছে। দিয়া মাইনা দিয়া। দে আকৌ দিয়া। সিফালেহে যায় দেখোন। কেনে চলছে ইয়াতে? আহিব দে। ক্ষণটকীয়া অস্থায়ী বজাৰ এনেকুৱা বহুত কেইখন আহিছে দোকান। আৰু কাৰোবাক কিবা লগা থাকিলে লৈ লৈছে। আৰু এনেধৰণে পোৱালীবিলাকো আহিছে, বাচ্ছাবিলাক গাৰ্জেনবিলাকে লৈ আহিছে, কিবা কিবি ল'লে। আৰু বা বহুত কিনছা। দৌলত আহিছো আৰু ওচৰতে মোক বিহু খাব মাতিলে। এয়া মানে চাহ লৈ আহি আছে মাইনা। এইজনী বিহুৰ দলো আছে, তাই ওলাই আছে। আৰু ইফালে চাহ লৈ আহি আছে মাইনা। বিহুৰ বতৰ যিহেতুকে এইবিলাক লাড়ু পিঠা দেখিছে নহয়। আপোনালোকে চাই থাকক আৰু মই খাওঁ।
ওদালগুৰি ধূপগুৰি টংলাৰ পৰা আহিছে এয়া বিহুৱা দল গাড়ীখনৰ বডিতে লিখা আছে তেওঁলোকৰ ঠিকনা আৰু এনেকে নামি আছে বহাগ মাহৰ প্ৰতিটো দিনতে বিভিন্ন অঞ্চলত আমাৰ দৰং জিলাত দেউল পতা হয় বুলি মই আগতে কৈ আহিছোঁ আৰু কোন ৰজাৰ দিনত সেইটোও কৈছোঁ গতিকে আগৰ ভিডিঅ'টো চাব বহাগ মাহৰ 1 তাৰিখৰ সেই দেউলৰ ভিডিঅ'টো তেতিয়া আপোনালোকে জানিব পাৰিব